মোৰ পিছফালে থকা ছবিখনলৈ চোৱা আৰু মন কৰা। এইমাত্ৰ ডাঙৰ এটা খবৰ লৈ আহিছোঁ। মই চাদ্দাম উপস্থিত আছোঁ আপোনালোকৰ লগত সকলো ধৰণৰ খবৰ দিবলৈ মই চেষ্টা কৰিম যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হত্যাৰ চেষ্টাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে। ত্ৰিপুৰাৰ আৰক্ষীয়ে এই কথা সদৰি কৰিছে। মই কথাষাৰ পুনৰবাৰ কৈ আছোঁ যে ত্ৰিপুৰাৰ আৰক্ষীয়ে এই কথা সদৰি কৰিছে যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হত্যাৰ চেষ্টাৰ অভিযোগত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াক কিয় গ্ৰেপ্তাৰ কৰা হৈছে, কোন সময়তে গ্ৰেপ্তাৰ কৰা হৈছে, সেয়া তথ্য আমি কৈ আছোঁ। মই চাদ্দাম উপস্থিত আছোঁ আপোনালোকৰ লগত সকলো ধৰণৰ খবৰ দিবলৈ মই চেষ্টা কৰিম। হয়, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক তিনিজন ব্যক্তিয়ে যে গাড়ীৰে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে এই কথা সদৰি কৰিছে। ত্ৰিপুৰা আৰক্ষীয়ে এই কথাষাৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ লেনৰ থকা চৰকাৰী বাহনৰ ওচৰতে গাড়ীৰে এই অপচেষ্টা কৰিছিল তেওঁলোকে। মই পুনৰবাৰ কৈ আছোঁ যে শ্যামাপ্ৰসাদ মুখাৰ্জী লেনত থকা চৰকাৰী বাহনখনৰ ওচৰতে গাড়ীৰে এই অপচেষ্টা কৰিছিল তেওঁলোকে যে সন্ধিয়া মুখ্যমন্ত্ৰী খোজকাঢ়ি যাওঁতে নিৰাপত্তা বেষ্টনীৰ মাজেৰে এখন গাড়ী চলাই লৈ গৈছিল যে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক জাপ মাৰি কথপৰ্ণীয় নিজৰ প্ৰাণ ৰক্ষা কৰিছিল। মই পুনৰবাৰ কৈ আছোঁ যে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক জাপ মাৰি কথপীয় নিজৰ প্ৰাণ ৰক্ষা কৰিছিল। হয়, ব্যক্তি তিনিজনৰ আৰক্ষীয়ে আটক কৰাৰ লগতে গাড়ীখন জব্দ কৰা হৈছে। আজিৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিউজ লাইভ।